हादरसा सरकारा सावस्रि बिफानाव जौगानायनि बाथ्रा बुंबाय थानाय समावनो बरपेटा रड सोरखारि देहा फाहामसालियाव दालालि खान्थि सोलिनाय जाथाया सोराङाव फैदों। थांनाय गोलाव समनिफ्राय खायसे दालालिफोरा बरपेटा रड सोरखारि देहा फाहामसालियाव बेरामि आनजाद नायनो फैनाय खायसे बेरामिफोरखौ खाथिनि डायग्नोस्टिक सेन्टाराव थिसननानै कमिसन जाबोदों। बेनि अनगायैबो बरपेटा रड सोरखारि देहा फाहामसालियाव खुदिया जोनोम जायोब्ला खायसे नार्सफोरा 500 निफ्राय 1500 रांसिम लानायनि अजद दुखुथिया बेरामि नखरनि सुबुंफोरनि। अजद होनाय बादिब्ला बरपेटा रड सोरखारि देहा फाहामसालियाव हौवासा खुदिया जोनोम जायोब्ला 1500 रां आरो हिन्जावसा खुदिया जोनोम जायोब्ला खायसे नार्सफोरा 500 निफ्राय 1500 रांसिम लायो। এনে আৰু কিবা আৰু এটা আপি মাইকী মানুহ যায় তাকো আৰু 200 টকা দিব লাগে। এই নাৰ্ছবিলাক লয়, নাৰ্ছবিলাক ডেলিভাৰী কৰাবলৈ প্ৰত্যেকৰ পৰাই লয়। জোৰ জবস্তি লাগবই দিবাই লাগব। ল'ৰা বেছি লয়। আমাৰতো ল'ৰা হৈছে আমাৰ ল'ৰাহঁতে 500 টাকা লৈছে, 1500 টাকা গৈছে। এইটো হস্পিটেল বৰপেটা ৰোড হস্পিটেল। পইচা নিদিলে আপত্তি থাকে, দিব লাগে। আমাক খুচি কৰা আমাক দিব লাগিব নহয়, সেনেকৈ কয়। মুখ্যমন্ত্ৰী কথা এইটোৱে, কিয় পইচা কিয় ল'ব লাগে? ঔষধ পানীবিলাক বহুত বাহিৰৰ পৰা কিনিব লাগে, নেদে, খালি লিখিয়ে দে। সব ঔষধ পানীবিলাক সব বাহিৰৰ পৰা ল'ব লাগে আমাক। ভাই পরে কয় যে সার্টিফিকেটে শিমলাগুড়ি পোস্ট অফিস আছে এসে বালা বিঠা দিচ্ছে, কয় ঠিক করতে 300 টাকা নাকবো। তো আমি কইছি 200 টাকা দিমো, কয় না 300 টাকা নাকবো। ওনে ঠিক করতে লিখতে বলে 200 টাকা নাকছে আর 100 টাকা চা খাইতে নাকবো। আমার এই ফেলে কইছে আঙ্গবাড়ি 7 বনিটু এই মেডিকেল এসি বরপেটা রোড। बेबादिनो जोनोमनि फोरमानलाइनि मुङाव आपुर आली मुंनि दालाला सासेयाव 1400 निफ्राय 1500 रां लानायनि अजद सासे आसा मावथिनि। দিছো কাগজপত্ৰ দিছো আৰু পইচা লৈছে, পইচাও নেদেয় কাগজও নেদেয়, ঘূৰাই চাৰ্টিফিকেটো নেদেয়। এই 3 বছৰ হ'লে প্ৰায়। এই বাৰ্থ চাৰ্টিফিকেট আপুৰ খালি কয় হৈ আছে এনেহেন কৈ থাকে আৰু নেদেয়। নহয় এই চাৰ্টিফিকেটগিলাই বনাই তাহোন সেনেহেন। এটাৰ লৈছে 1400, এটাৰ 900 দিয়া নাই। আপুৰ বুলি কয় তাত হৰভোগৰ নাই, বৰপাটা গেল নেকি আজি ধৰিছিলোঁ। কয় আছে ঘৰত আছে, আমাৰ ঘৰত আছে, আনি নেদেয়। কিমান যে ঘূৰি আছোঁ পিছে পিছে, মানুহগিলা আমাক মাৰবা আহে। বাৰ্থ চাৰ্টিফিকেট আশাৰ কাম কৰোঁ। বানাই থাকে তাহোন, সেইকাৰণে দিছিলোঁ। চাকৰি নকৰে, এই চাৰ্টিফিকেটগিলাই বনায়। একো নহয়, কিবা হেৰি লৈছে চাৰ্টিফিকেট বনোৱাৰ কাৰণে। আমাৰ ঘৰ বালাভিটা বেকিৰপাৰ। आरो बरपेटा रड सोरखारि देहा फाहामसालिनि जेनेरेटर सालायग्रा रिमा आलिया जोनोमनि फोरमानलाइयाव गोरोन्थि जानाय मुंखौ कारेक्सन खालामनायनि मुङाव 300 निफ्राय 400 राङै लानायनि अजद। बे बिथिङाव खौरांगिरिया सोंनायनि फिननायाव जेनेरेटर सालायग्रा रिमा आलिया साहा लोंनायनि मुङाव लायो होनना सिमान जानायजों लोगोसे नार्स नीलि बायदेवनोबो होयो होनना बुङो। চাহ খাবা তাহোন দি গৈছে। কি হৈছে আগৰ ডেলিভাৰী তাতে ক্লিয়াৰ হোৱাৰ পিছত আগৰ নাৰ্ছক পইচা দিব লগা হয়, নাৰ্ছকো পইচা দিব লগা হয়। যে বাচ্চা ল'ৰা হৈছে আপনি হৈছে কিবা হৈছে দি পইচা দি এই নলওঁ সেইটো। এইটো মই এটা জেনেৰেটাৰ চলাওঁ হা, মই এইখিনিও চলোৱা। হা কি ৰীমা আলি জেনেৰেটাৰ চলাওঁ, এইখিনিও চলাব লগা হৈছে, মানুহ কম আছে না। এইটোতো মই কৰা নাই না। শুন, মই বাধাই কৈছিলোঁ যে এফিডেভিট কৰি এটা আনি এই কৰি শুদ্ধ কৰিলোঁ। কথাখিনি শুনি লওঁ মই, তাৰপিছতে মাইকীটো কি কৈ আছে, মোক বাৰ বাৰ কৈ আছে কিবা কৰিবা মোক শুদ্ধ কৰি দি। তেখেতে মই শুদ্ধ কৰিম না নকৰিম কওক। হয়, তোমাক কৈছিলোঁ না, তুমি শুদ্ধ কৰি লৈ আহা। কৈছিলোঁ না তোমাক, এই মাইকীটোক মাতছোঁ না, মই মাইকীটোক ডাইৰেক্ট কওঁ। মই শুন
মই 100 বাৰ নকৰোঁ হা এতিয়া মানুহখিনি গোটেই আছে ৰখি হা পিছত যাই মানে কৈছে যে এনে শুন কথাখিনি মোৰ কথাখিনি শুন মই বহি আছোঁ নাম্বাৰবিলাক দি আছোঁ তাই কৈ আছে মোক কিবা কৰি দাদা কৰি দিয়ক লাগে চাহ খাবা কিবা দিম অমুক তুমি মই উঠাই নাছিলোঁ আধা ঘণ্টা উঠা নাই তাৰপিছত মোৰ পিছে পিছে ঘূৰবা ধৰিছে নহয় মই তাতে লৈ যাই মানে কৈছোঁ ৰেজিষ্টাৰ বহি বাইদেউ আকৌ অলপ চাহ খাবা দিছোঁ তো কোৱা নাই বাইদেউ শুনে তাৰ মই কৈছে চাহ খাব মোকো আমাকো দিয়ে অলপ কিবা নীলি বাইদেউ আছিল নীলি বাইদেউ আছিল নহয় চাহ খাবৰ কাবে দিলি হা নল'ব নেকি কচোন তাই কৈছে মই আধা ঘণ্টা টাইম ইয়াতে ৰখি আছোঁ নাই সেনেকৈ নলওঁ আজি তাই তাৰমানে অৱস্থাত দিছে দিলি মই এখন কামখিনিয়ে কৰিম নাই ইয়াতে ৰাখিম তাক বাৰ বাৰ কৈছোঁ তুমি নিজে ঠিক কৰা তাক মই মুখামুখি কৈ আছোঁ गुबुन फारसेथिं खौरांगिरिफोरखौ नुनानै माखासे दालालफोरा बरपेटा रड सोरखारि देहा फाहामसालिनिफ्राय खारखुमालाङो आरो बे बिथिंनि सोमोन्दै बरपेटा रड सोरखारि मेडिकेलनि डेपुटि सुपारिनटेन्डेन्ट डक्टर सन्जीब सरकारा जेबो मिथिया होनना बुंनायजों लोगोसे बे खामानियाव देहा फाहामसालिनि रावबो लोब्बा गैया होनना बुङो মেডিকেলৰ আমিতো কৰ্মচাৰীখিনি বা ডক্টৰখিনি আমি প্ৰেছক্ৰিপশ্যন কৰি ভিতৰতে থাকোঁ এতিয়া আমাৰ মই ডাঠি ক'ব পাৰোঁ আমাৰ কৰ্মচাৰী এইখিনি কাম কৰা নাই যদি কোনোবা মধ্যভোগী ইয়াতে কৰিছে সেইখিনি ধৰক আপোনালোকে আমাক জনাওক আৰু আমি এতিয়াৰ পৰা চকু দিম আৰু এইখিনি মধ্যভোগী কোনোবাই কৰিব পাৰে বাৰ্থ চাৰ্টিফিকেটত পইচা নলয় কাৰণ মই তেওঁলোকক আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰেও আহি কৈ গৈছে আৰু তেওঁলোকক মই যিজনে আগত এপ্লিকেশ্যন কৰিছে তেওঁৰ কামটো আগতে কৰিব আৰু যিজনে পিছত এপ্লিকেশ্যন কৰিছে তেওঁৰ কামটো পিছত কৰিব এনেকৈ মই কৈ দিছোঁ আৰু আজিকালিতো প্ৰায় জন্মৰ পিছতে বাৰ্থ চাৰ্টিফিকেটৰ কাম আৰম্ভ কৰাই হয় দালাল চক্ৰৰ বিষয়ে মই অজ্ঞাত কিন্তু ইয়াতে বহু ধৰণৰ মানুহ আহি থাকে আমিতো ধৰক ৰুমত ডিউটি সময়ত ৰুমতেই থাকোঁ সেইকাৰণে এইখিনি মই অজ্ঞাত বৰ্তমান আমাৰ প্ৰেছক্ৰিপশ্যনত বাহিৰা ঔষধৰ নাম এটাও লিখা নহয় গতিকে তেওঁলোকে টানি নিলেও তেওঁলোকৰ কিবা প্ৰফিট হ'ব বুলি আমি নাজানো আৰু আপোনালোকে চাওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছিল সেইখিনি আমি ৱালত লগাই থৈছোঁ সকলোখিনি মানুহৰ যাতে জ্ঞাতাৰ্থে আৰু আমাৰ ডাক্তৰবিলাকক আমি ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছে যাতে প্ৰেছক্ৰিপশ্যনত আমাৰ হস্পিটেলৰ ঔষধে থাকে হস্পিটেলৰ ঔষধ যদি প্ৰেছক্ৰিপশ্যনত লিখা থাকে সেইখন দালালে টানি নিলেও বাহিৰত সেইটো ঔষধ নাপাব যিখন বাচ্চাৰ জন্মৰ যিখন ডিছচাৰ্জ হয় ডিছচাৰ্জত যিটো নাম থাকে আমিতো সেইটো নামে লিখিব লাগিব গতিকে ডিছচাৰ্জখনত যদি বানানটো ভুল থাকে আমাৰ বাৰ্থ চাৰ্টিফিকেট দিয়া মানুহকেইজনেও সেই নামটোৱে লিখে এনেকুৱা ডিছচাৰ্জ দিওঁতে আমাৰ ANM GNM বিলাকে লিখেতো তাতে অলপ মিষ্টেক হ'ব পাৰে বা আশাবিলাকে বানানটো কৈ দিলে সেইমতে লিখে ডেলিভাৰীৰ পিছতে আৰু সেই ডিছচাৰ্জখন লৈ আহি আমাৰ ইয়াতে ধৰক ডেথ এণ্ড বাৰ্থ অফিচত জমা দিয়ে সেইমতে আপোনাৰ নামটো লিখা হয় সেই ক্ষেত্ৰত সেইকাৰণে বানানটো ভুল হ'ব পাৰে সকলো ধৰি লওক পৰীক্ষা কৰা হয় ব্লাড টেষ্ট কওক এক্সৰে কওক সকলো হয় তাৰপিছতো কিন্তু একাংশ দালালে ইয়াৰ পৰা তেওঁলোকে টানি নিয়ে আৰু ব্যক্তিগত খণ্ডত পৰীক্ষা কৰিবৰ কাৰণে নিয়ে কি ক'ব এই ক্ষেত্ৰত আমাৰতো বৰ্তমান এক্সৰে হৈ আছে বা ব্লাড টেষ্টটো মেক্সিমাম ইয়াত হয়েই আৰু সেই ক্ষেত্ৰত কিছুমান যদি আমি এইটো আমি অলপ এতিয়া ষ্ট্ৰিক হ'ম বাহিৰত যদি এনেকৈ কোনোবাই মানে হেৰি বাহিৰা লেবৰেটৰীত বা এক্সৰে চেণ্টাৰত লৈ গৈ আছে তেনেহ'লে সেইটোৰ কাৰণে আমি তেওঁলোকৰ ওপৰত চকু দিম কিন্তু আমাৰ ডক্টৰে কোনো বাহিৰত প্ৰেছক্ৰাইব বা আপোনাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ নপঠায় এতিয়ালৈকে মই জনাত বাহিৰত নকৰে এইটোৱে बरपेटा रड सोरखारि मेडिकेलनि बेले बेजे जानाय मोनफ्रोमबो बे बिथिंनि सायाव बरपेटा जिल्ला दुलाराय आसाम बाङालि जुब छात्र फेडारेशननि फारसेनिफ्राय गोख्रों राहा लानो गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ खावलायो আমি আজি বহুত দিন ধৰি কথাটো পৰিলক্ষিত কৰিছোঁ হস্পিটেলত আমি নিজেও মাজে সময়ে আহোঁ মানুহৰ মুখতো শুনা পাইছোঁ এটা এক প্ৰকাৰ দালাল ৰাজৰ সৃষ্টি হৈছে হস্পিটেলখনত দালাল ৰাজটো কেনেকুৱা যে আমি যেতিয়া ডক্টৰ দেখাওঁ বা বেমাৰীয়ে যেতিয়া ডক্টৰ দেখায় ডক্টৰটো দেখুৱাৰ লগে লগে প্ৰেছক্ৰিপশ্যনখিনি ৰোগীৰ হাতত দিয়াৰ আগতেই যেন কোনোবাই কাঢ়ি লৈ যায় নিজৰ দোকানৰ পৰা ঔষধখিনি বিক্ৰী কৰাৰ এটা চেষ্টা কৰে এই কথাখিনি এটা
চিৰাচৰিত ঘটনাত পৰিণত হৈছে বৰপালৰ হস্পিটেলখনত। মুখ্যমন্ত্ৰীয়ে ইমানবাৰ কোৱাৰ পিছতো টোল ফ্ৰী নাম্বাৰ দিয়াৰ পিছতো একাংশ দালাল ৰাজ মানে ওচৰে পাজৰে থকা, মই গোটেই বৰপালৰ ফাৰ্মাচীখিনিৰ কথা নকওঁ, ওচৰে পাজৰে যিখিনি ফাৰ্মাচী আছে হস্পিটেলখনৰ, তেওঁলোকে নিজৰ ফাৰ্মাচীখনত একজন মানুহ বহুৱাই থৈ আৰু একজন হস্পিটেলত আহি থিয় হৈ থাকে, ডক্টৰৰ আশে পাশে থিয় হৈ থাকে, যে প্ৰেছক্ৰিপশ্যনটো কৰাৰ লগে লগে তেওঁলোকে নিজৰ দোকানৰ পৰা যাতে ঔষধখিনি বিক্ৰী কৰি মুনাফা লুটিব পাৰে। আৰু ইয়াৰ দ্বাৰা আমি এইটোৱে বুজিব পাৰিছোঁ যে তেওঁলোকৰ লগত ডক্টৰৰ লগত কিবা ফেক্ট আছে নেকি, যে তেওঁলোকৰ ফাৰ্মাচীত থকা ঔষধখন তেওঁলোকে কোৱা মতে তেওঁলোকৰ নাম ফাৰ্মাচীত থকা ঔষধৰ নাম ডক্টৰে লিখি দিয়ে নেকি। গতিকে মই এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্য বিভাগক অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ যিটো দালাল ৰাজ আমি বৰপালৰ হস্পিটেলত দেখিবলৈ পাইছোঁ, এইখিনি কাম অতি সোনকালে অতি শীঘ্ৰে বন্ধ কৰিব লাগে, নহ'লে ৰাইজে বিপদৰ সন্মুখীন হৈ আছে। হয়, আজি বাৰ্থ চাৰ্টিফিকেটৰ কথাই কওক। বাৰ্থ চাৰ্টিফিকেট আমি দেখা মতে বা মোৰ নিজৰ ক্ষেত্ৰতো বহুত বাৰ্থ চাৰ্টিফিকেট নামত ভুল থকা যায়। ভুল দুটা এটা হোৱাটো স্বাভাৱিক থাকিব পাৰে এইটো বেলেগ কথা। কিন্তু এইটো আমাৰ সন্দেহ হৈছে যে তেওঁলোকে ইচ্ছাকৃতভাৱে ভুল কৰে নেকি, যে পিছত আৰু নাম হোটেলৰ নামত কিবা এফিডেভিটৰ নামত আৰু 500,000 টকা লোৱাৰ এটা ধান্দা তেওঁলোকে থাকিব পাৰে বুলি মোৰ সন্দেহ হয়। ইমান কিয় ভুল হ'ব? এটা নাম মানে পাৰ্টীয়ে যেতিয়া নামটো লিখি দিয়ে কাগজত, শুদ্ধ কৰি নিশ্চয় লিখি দিয়ে, কিন্তু চাৰ্টিফিকেটখনত সদায় ভুল লেখা দেখা পোৱা যায়, সদায় ভুল বুলি দেখিবলৈ পাইছোঁ আমি। গতিকে এই ভুলখিনি যাতে নহয়, হ'ব নালাগে, হ'ব নোৱাৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্য বিভাগ আৰু হস্পিটেলৰ যিজন ইনচাৰ্জ আছে এই মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আপোনাৰ হস্পিটেলৰ ডক্টৰখিনি অলপ হেৰি কৰিব, বা অফিচৰ যিখিনি মানুহ আছে চাৰ্টিফিকেটৰ লিখি দিয়াৰ যিখিনি বিভাগীয় আছে মানুহ, তেওঁলোককো অলপ কথাখিনি অৱগত কৰিব, যাতে এনেকুৱা ভুল যাতে আৰু নহয়। আৰু এই প্ৰেছক্ৰিপশ্যন যিটো হাতৰ পৰা টানি লৈ নিজৰ ফাৰ্মাচীৰ পৰা ঔষধখিনি বিক্ৰী কৰাৰ যিটো চিন্তা ভাৱনা চলে, এইটো সঘনাই চলি আছে বৰপালৰ হস্পিটেলখনত। এইখিনি কাম যাতে নহয়, তাৰ কাৰণে আমি হস্পিটেল কৰ্তৃপক্ষৰ যিজন ইনচাৰ্জ আছে এই মহোদয়ক অনুৰোধ জনাইছোঁ, এইখিনি কাম আপুনি নজৰত দিয়ক আৰু অতি সোনকালে বন্ধ কৰাৰ চেষ্টা কৰক। কিনিব লগা হয় সূতা আৰু বহুত কিবা হেণ্ড গ্ল'ভছ আৰু এই চেলাইন কৰি বহুত কিবা কিবি এইবিলাক বাহিৰৰ পৰা কিনি আনিবলৈ দিয়ে। কিন্তু এইখিনি কথা, এইবিলাক গোটেইখিনি বস্তু চৰকাৰৰ পৰা হয় এইবিলাক চৰকাৰী প্ৰডাকশ্যন, এইবিলাক চৰকাৰী হস্পিটেলত পাব লাগে নিয়মত। কিন্তু আমি দেখা পাইছোঁ কি বহুত ঔষধ আমি বাহিৰৰ পৰা কিনিব লাগে, নাই বুলি কৈ থাকে। আৰু বিশেষ কৰি যে চাৰ্টিফিকেট প্ৰেছক্ৰিপশ্যনটো মই ডক্টৰৰ পৰা মই লোৱা চাৰ্টিফিকেটটো, ঔষধটো মই প্ৰথমতে হস্পিটেলৰ পৰা বিনামূলীয়াত লোৱাৰ চেষ্টা কৰিম, তাৰপিছত নাপালে মোৰ নিজা পচন্দৰ ফাৰ্মাচীৰ পৰা মই কিনিম। কিন্তু সেইখিনি সুবিধা ইয়াতে পোৱা নাযায়, দালাল ৰাজ এখানকৈ আহি আগুৰি ধৰি থাকে। গতিকে এইখিনি অতি সোনকালে বন্ধ কৰক। তাৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বৰপালা জিলা সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। তাৰমানে ধৰ বাচ্চাটো জন্ম হৈছে ইয়াতে বৰপাৰা ৰোড মেডিকেলে, তাৰ বেজিৰ কাৰ্ডটো বৰপাৰা ৰোড মেডিকেল। তেহেঁতৰ বাচ্চাটো ইয়াতে জন্ম হোৱাৰ পিছত তেহেঁতৰ বাৰ্থ চাৰ্টিফিকেট লাগে, বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে তেহেঁতে আহিছে। অহাৰ পিছত ইয়াৰে বাইদেউবিলাক কৈছে যে ইয়াৰ বাৰ্থ চাৰ্টিফিকেটত পোষ্ট অফিচ নাম ভুল আছে, তাৰ কাৰণে 300 টকা লাগিব। আমাক ফোন কৰিছে, ফোন কৰাৰ পিছত মই তাক কৈছোঁ যে আশাক ফোন কৰা। আশাক ফোন কৰিছে, আশাই কৈছে যে তাতে নামটো ভুল হৈছে, 300 টকা দিবাই লাগিব। ঠিক আছে, 300 মোক পিছত ফোন কৰিছোঁ, মই কৈছোঁ যে ঠিক আছে 300 লাগে 200 লাগে, যি লাগে তই দিয়া, তাৰপিছত মই যাই আছোঁ। এইখিনি আৰু কথা ইয়াতে। পইচা নিদিলে কামেই নকৰে, পইচা নোহোৱাকৈ কামেই নকৰে। ডেলিভাৰী এটা খালাচ হ'ব, তাৰপিছত খালাচ হোৱাৰ পিছত ল'ৰা হ'লে মানে বেছিকৈ লাগে, মাইকী হ'লে মানে কম লাগে। এইটো বৰপেটা ৰোড মেডিকেল। আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি আবেদন কৰিছোঁ, এইবিলাক যিবিলাক কঠোৰ শাস্তিবিলাক মানে তেহেঁতে কৈছে যে বন্ধ কৰিব লাগে, আৰু কঠোৰ শাস্তি দিব লাগে। CC কেমেৰা লগাই দিব লাগে মেডিকেলত, প্ৰত্যেক ৰুমে CC কেমেৰা লগাই দিব লাগে। বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে পইচা ল'ব, নাম ভুলৰ কাৰণে পইচা ল'ব। নাৰ্ছে পইচা খোজে, 400-500 টকা খোজে, চাহ পানী খাবৰ কাৰণে দি কিবা দি 200 টকা। ল'ৰা হ'লে 1000 টকা, ল'ৰা হ'লে 1000 টকা, ছোৱালী হ'লে 400-500 লয় আৰু এনেকুৱা। আৰু চিটটো দিয়ে, কিন্তু ব্যৱহাৰটো বেয়া কৰে। চব বস্তু বাহিৰত কিনিব লাগে। এটা বেজি যদি লাগে, এটা বেলেগ যদি লাগে, তথাপি বাহিৰত কিনিব লাগে। একো নাই ইয়াতে, সব বাহিৰৰ পৰা কিনিব লাগে। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब।
ও তোমার তো পড়ই নাই কি জামুনের ছেলে ও এখন তুমি না